Oi, Gullumak. Gullumak, দরজা খোল। দেউতা তুমি আহিলা তুমি ইমান দেৰি কৰিলা যে কিবা খাই আহিছা নেকি বাৰু ইমান বেয়া বেয়া গোন্ধাইছে মই মদ খাই আহিছো। তোৰ মাৰৰ কেটকেটনি আৰু কিমান শুনিম। এই বোলে কাপোৰ ধো, এই বোলে বাচন ধো, আকৌ বোলে হেৰা চাহ অকমান লৈ আনা। আৰে তোৰ মাৰ কমনি খাইছো বুলিয়ে মই তোৰ মাৰলৈ ঘেণ্টা ভয় নকৰো। মাৰক কৈ দেগে যা। বহুত দুখ লাগে বুজিছ। তই একো নুবুজিবি, যেতিয়া ডাঙৰ হবি তেতিয়া চব বুজি পাবি। দেউতা হেৰি কি হৈছে হয় এই সৰু ল'ৰাটোক আপুনি কি শিকাই আছে বৰ মদ মদ গোন্ধাইছে আপুনি মানে মদ খাই আহিছে হে প্ৰভু এদিন দেখিবলৈহে মোক জীয়াই ৰাখিলে এদিন দেখাৰ আগতে মোক মাৰি নিদিলে কিয় হেৰি এই মুটনিৰ পৰা আপুনি ক'ত খাই আহিলে হয় মই তাকেই ভাবি আছো আজিতো মই ক'তো ওলাই যোৱা নাই মোৰ বেগৰ পইচাখিনি কি হ'ল মোৰ বেগৰ পইচাখিনি তাৰমানে আপুনিয়ে চুৰ কৰি নিলে হেৰি আপোনাৰ অলপ লাজ নালাগিলে মোৰ বেগৰ পৰা পইচা চুৰ কৰি নিবলৈ হেৰা তুমিতো লোকৰ নহয়, তুমিতো মোৰেই মাইকী। তোমাৰ বেগৰ পইচা চুৰ কৰিবলৈ মোৰ কিহৰ লাজ লাগিব। মোৰ মোবাইলটো যে তুমি মোক নুসুধাকৈ ৰাতি খুচৰি খুচৰি চোৱা, আৰু মই তোমাৰ বেগৰ পৰা তোমাক নুসুধাকৈ পইচা উলিয়াই লৈ গলো আৰু মই চুৰ হৈ পৰিলো। That is also important matter. আই গলো এইফালে আহ। দেউতা আপোনাৰ ওচৰত নাযাওঁ আপোনাৰ গাটো মুটনি মুটনি গোন্ধাইছে আঁতৰৰ পৰাই কওক কি ক'ব লগা আছে আজি স্কুল গলি নাই পিছে? গ'লো দেউতা আজি স্কুলত কি পঢ়ালে? আজি স্কুলত বাইদেৱে কবিতা পঢ়ালে দেউতা কবিতাটো অলপ গাই দিওঁ নি গা। চৰা ফুল নুফুলা কিয় গৰুৱে যে আগ খাই মইনো ফুলিম কিয় অলগদ্ধ, তোৰ নাম গুল্লু নহয় উল্লু হ'ব লাগিছিলে। উল্লু। মাক চাইহে পুতেক। হেৰি কি ক'লে আপুনি নাই নহয়, মই ক'লো যে মাকৰ দৰে আমাৰ ল'ৰা মানে আমাৰ গুল্লু ইণ্টেলিজেণ্ট হৈ পৰিছে একেবাৰে। হেল্ল' দোস্ত চাই কেনে পালে জনাব লগতে ছাবস্ক্ৰাইবটোত খোঁচা এটা মাৰি দিব পাৰিলে লাইক আৰু কমেণ্ট এটাও দলিয়াই থৈ যাব